Hello guys, welcome to my vlog. আজি হৈছে উৰুকা আৰু আজি আমি ঘৰলৈ যাম। সব বহুত বেছি ভাল লাগি আছে যে আজি ঘৰত যাম উৰুকাৰ দিনা। যিমান কি বাহিৰত নাথাকো কিয়া নিউ ইয়াৰ হওক উৰুকা হওক ঘৰ গ'লে বেছি ভাল লাগে। নিউ ইয়াৰতো যাব নাপালোঁ ঘৰ, বাট উৰুকাত এদিনৰ কাৰণে যাম বাৰু। বাট তথাপি কিবা এটা ভাল লাগি আছে আৰু ঘৰৰ লগত। চ' এতিয়া মানে ট্ৰেইনত আগে স্কুল কৰিম, তাৰপাছত যাম বাহিৰে আজি মেখেলা চাদৰ পিন্ধি নাযাওঁ আৰু। তো তাৰ কাৰণে ট্ৰেইনত খোৱাৰ কাৰণে কিবা কিবি লৈ লওঁ, কাৰণ স্কুল কৰি যোৱালেতো ভোক লাগি যাব ন। তো তাৰ কাৰণে কিবা এটা বনাই লওঁ, তাৰপাছত ওলাই মিলি পেলাই আপোনালোকক দেখাই আছোঁ। চাওমিনখিনি এনেকৈ বহাই দিলোঁ, আগতে বনাইছোঁ বাৰু ভিডিঅ' চাই মেলিয়ে। তো আজিও টিফিনত এনেকৈ বনাই ল'লোঁ ট্ৰেইনত খাবৰ বাবে। চাই পেলাই মানে শিকিছোঁ আৰু মানে অলপ বনাবলৈ। তথাপি দোকানৰ দৰেতো নহয়, তথাপি আৰু মোটামুটি খাই যাব পাৰি আৰু কিমাননো দোকানৰ বনোৱা খাম। চ' ঘৰতে বনাব শিকি লৈছোঁ আৰু এতিয়া বনাই লৈছোঁ, যাতে ট্ৰেইনত মানে যদি বহিব চিট পাওঁ তো তেতিয়াহ'লে খাই ল'ম আৰু। ভোক লাগে বহুত বেছি গৈ পোৱালে। তো ওলাই লওঁ এতিয়া ওলাই মেলি ল'লোঁ। আজি চুৰিদাৰ পিন্ধি ওলাইছোঁ আৰু ইমান ভাল বস্তু লৈছোঁ, লাগছে ট্ৰেকিং কৰিব গৈ আছোঁ আমি। স্কুল যোৱা নাই, স্কুলতো চাগে বাচ্ছাবিলাকে ক'ব যে আজি ট্ৰেকিঙত যাই আছে চাগে বাইদেউহঁত। তো এতিয়া যাই মেলি লওঁ আৰু তাৰপিছত ট্ৰেইন আছে দুটা 3টা বেগ। और ये हमारा और खोजा भी लाडू पिठा बैग का प्रॉब्लम है। यस একো নাই, গাড়ীবিলাকে এটা ভালকৈ ভিডিঅ' বনাব নিদিয়ে। আৰু মোক আজি বগা বগা লাগছে, ভাল লাগছে, ঠগ লাগছে কিবা অলপ। সদায় গন্তব্যস্থান ৰেলৰ হয়দি পাত্ৰী দি আজি ইফালে ঘৰ যাম গাইজ। ৰেল ষ্টেচনটো দেখি কিনে ভাবোঁ কোনদিনা ঘৰত যাব পাম। আজি কিন্তু বৰ ভাল লাগি আছে দেখা পাই কিনেও আজি, বিকজ ঘৰত যাম খুচি লাগছে, বহুত খুচি। এতিয়া এফালেদি আমি পাওঁ ন স্কুললৈকে শ্বৰ্টকাট। কথা কৈছোঁ, ট্ৰেকিঙৰ বেগলৈ কেনেকুৱা লাগছে? বহুত ভাল লাগছে। ট্ৰেকিং কৰিব যায় এদিনৰ কাৰণে ঘৰ যাওঁ, কিন্তু আমি বস্তু নিওঁ 10 দিনত। এই মই যেতিয়াই ভিডিঅ' বনাওঁ হয় ক'ৰবাৰ পৰা হৰহৰি মাত ওলব, হয় কিবা মাত ওলব, তাৰমানে শান্তি নাই। এতিয়া মই ভিডিঅ'টো মানে বন্ধ কৰিম বুলি ভাবিছোঁ, এতিয়া মাতটোও কমি গৈছে। ট্ৰেইনো আহি পালা গাইছ, অলপৰ কাৰণে বাচি গ'লে, নহ'লে ইতানে ডেড বডি হৈ গ'লোঁ। আজি কিবা এনে লাগি আছে যেন টাইমটোৱে নাযায়, সোনকালে টাইম যাব লাগে আৰু ঘৰ যাব লাগে। ইতান স্কুল আজি কিবা এনেকুৱা লাগছে যেন মানে বহুত দেৰি হৈ গৈছে, বাট ইমান দেৰিও নাই। এক্সাইটমেণ্ট সদায় মানে মন যায় আৰু ফটো উঠিব, কিন্তু মই চান্সে নাপাওঁ। ধান কাটছে পথাৰত। মই ঘৰৰ পৰা বেয়া জচোত আৰু ভিডিঅ' বনাম বুলি পেলাই, এতিয়া মই আহি পাওঁ ন, তাই ফিজ হৈ যায়, একো মই নোৱাৰোঁ বনাব, বহুত লাজ লাগে বাচ্ছাবিলাকৰ আগতো, কিয় বা নাজানো। চ' এনেকৈ স্কুলৰ পিছত নহ'লে এনেকৈ বনাব লগা হৈ যায়, লাজ লাগে কিবা। ঘৰত যাই কেনে লাগছে ক? নাযাওঁ মানুহটো ভালে লাগিছে, কিয় নালাগে? নাযাওঁ বুলি কিয় কৈছিলি? নাযাওঁ বুলি কোৱা নাই, ভাবিম বুলি কৈছোঁ। আমিও যাব ৰেডি, ট্ৰেইনত ৰখি আছোঁ। কালিয়ে গেছে একদিনা কলা পৰি গ'ল। আহি পালোঁ গাইজ পল্টন বজাৰ। গোটেই আৱাজ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, এই 12:18 ওলাম, 8 মানত ওলাম বুলি ভাবিছিলোঁ। বাট আমি ট্ৰেইনত টিকটো কাটিছোঁ, কিন্তু আমি উঠিব নোৱাৰিলোঁ। চ' উঠিলোঁ 2:42 ট্ৰেইন, 3:30 বাজিল। তো এতিয়া উঠিলোঁ, কিন্তু আহি পোৱালে এতিয়া পল্টন বজাৰত ৰখি আছোঁ আৰু। আজি উৰুকা চাগে ট্ৰেইনতে হ'ব না? আজি আমি ট্ৰেইনতে খানা বনাম আৰু খাম। আমি বাছ অৰ্ডাৰ দি আছোঁ ঘৰত কি কি বনাব লাগে, ইতানলৈকে খাং না নাখাং এটাই হোৱা নাই আৰু। ভোক লাগছে গাইজ, সোনকালে ঘৰত যাওঁ। অৰ্ডাৰ দিয়ে আছোঁ, এইটো বনাবি বনোৱা একোৱে মানে খাব মন গৈছে, ভোকো লাগছে। অৱস্থা আজি এনেকৈ কিয় হওঁতে গৈছে। বৰ বহুত ভিৰ, কিবাকৈ যে উঠিছোঁ সেইখন ট্ৰেইনখন উঠাৰ কাৰণে ইমান জল্দি আহিলোঁ, কিন্তু বাছত গৈ পেলাই এই হ'ল। অ' মাই আহি পালোঁ গাইজ, ফাইনেলি এইবাৰ ঘৰ যাম। কি ভাল লাগি আছে মোৰ কিবা। চ' এতিয়া যাওঁ, দাদা ৰখি আছে মানে ঘৰৰ মানুহ নিব আহি পেলাই। তো যাই লওঁ, আজি উৰুকা দেখাই আছোঁ বাৰু ঘৰত কি হয়। গাইজ কালি উৰুকা গ'ল, ঘৰ আহি ভাবিছিলোঁ যে ভিডিঅ' বনাম, কিন্তু তেনেকুৱা একোৱে নহ'ল। উৰুকা একো দেখুৱাব নোৱাৰিলোঁ, কাৰণ মানে ইমান ভাগৰ লাগিছে, কৈছোঁৱে ন যে 12:58 ট্ৰেইন আছিল। ট্ৰেইন টিকট কাটিলোঁ, ট্ৰেইনত উঠিব নাপালোঁ।
তাৰপিছত 2:42 ট্ৰেইন আছিল, 2:42 পৰা যাই থৈ পেলাই 3:50 মানত ট্ৰেইন আহিছে। চ' মই তেনেকৈ ট্ৰেইনখনো মানে কালি ইমান ৰখাইছে চ' মানে এনেকৈ ভিডিঅ' কৰি আহিলোঁ, দেখুৱাম বুলি ক'লোঁ আপোনালোকক, কিন্তু আহি পেলাই বহুত ভাগৰ লাগিল, তো খাই ল'লোঁ, মাহঁতৰ লগত অলপ এনজয় কৰিলোঁ, ভিডিঅ' কৰা নহ'ল। চ' আজি হৈছে নেক্সট ডে। এতিয়া তথাপি যিমানখিনি দেখাইছোঁ বাৰু কালিৰ দিনটোৰ কেনেকুৱা কি হ'ল ঘটালা এইবিলাক। চ' আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।